ধৰি লৈ যাম এই হৰিণটো মোক ধৰা দিয়া মই হব হস্তিনা নগৰৰ ৰজা মোৰ নাম পৰীক্ষিত গতিকে চোৱা তুমি এই জংঘলৰ মাজত বৰষুণত তিতি ৰ'দত শুকাই থাকিব নালাগে গতিকে তোমাক ইয়াৰ পৰা মই লৈ যাম সোণৰ ভিতৰত সোমাই থম খাবলৈ যে কিমান ভাল ভাল খাদ্য দিম গতিকে তুমি মোক ধৰা দিয়া ৰাজভোগ খাব পাৰিবা মোৰ মাত বুজি পাম নাই জংঘলৰ গতিকে মই ভাল ধৰণে মাতিব লাগিব হৰিণা অসমীয়াত বুজি নাপায় ইংৰাজীত নাপালা হৰিণা মাবানী হৰিণা ফাই নেকি ৰবা পৰিগীত কিমান জানিছিল না ৰাজ্যত কি মানুহ নাথাকে এখন ৰাজ্যত কিবা এটা সম্প্ৰদায় থাকব নেকি যেনে এতিয়া ভাৰতবৰ্ষতে ভাৰতবৰ্ষত কি সম্প্ৰদায় গতিকে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আচলতে বহুতটা ভাষাই জনাৰ প্ৰয়োজন নহয় সেইকাৰণে অসমত আহিলে তেওঁ লেখি হলেও অসমীয়াতে কয় আপোনাৰ লগৰ ভাই আগতে ইমান আগতে বংশ চাইছিল ৰজা আছিল চলিটো পঢ়াত পঢ়ালৈ সি ৰজা হৈছিল গতিকে গোটেই ইংৰাজী জানা নাছিলা তোমাৰে বাহাদুৰিটো বেছি হেন পাইছো জানো যেতিয়া ওলে ইমান জানো না জানোতো কিমান কৰা মই মিছা নকওঁ তোমাক TTMF ডিগ্ৰী লৈছিলা ডিগ্ৰী ঘৰত বহি ঘৰতে পাই ঘৰত আৰে পঢ়াত ভাল ঘৰৰ পৰা কৰিছো মানুহে ডিগ্ৰী লোৱাৰ কাৰণে কত বাহিৰত যায় নাইতো তুমি ঘৰত পাইছ আমি ঘৰতে পাইছো
এই ডিগ্ৰীৰ অৰ্থ কি হা এতিয়া আমাক মানে কালি তুমি মেট্ৰিক ফেল অ 500 হা কেলে কেইবাৰ দিছিলা পিছা নকওঁ 7 বাৰ দিছো 7 বাৰ বিয়া হয় কিহত বেয়া হয় গোটেই 7 বছৰ ইংৰাজীতে বেয়া হৈছে সেইকাৰণে মোৰ অসমীয়াই লাগে চাৰিটা ভুল হৈ ইংৰাজীত ভুল নহ'ল কাৰণ কিয় ইংৰাজী 7 বছৰ ধৰি পঢ়িছো ভুল না অসমীয়া হৈ গৈছি 7 বছৰ ধৰি শাখাৰ নেমেলি আছো সহজ কথা নেকি অসমীয়া হৈ গৈছি তথাপিতো তুমি ইমান ধুনীয়াকৈ ইংৰাজী জানো মই জানোতো মই ক'লো অসমীয়া হৈ গৈছি আচ্ছা তোমাৰ ইংৰাজী কৰ ক'লো ডাঙৰ মানুহৰ লগত কি চিনাকি ডাঙৰ মানুহ বিদেশী মানুহৰ লগত কথা পাতছো বিদেশী মানুহৰ লগত কথা হয় গুৱাহাটী কামাখ্যা ক্ষেত্ৰত কেনেকৈ 10 বছৰ আগৰ বছৰ দুৰ্গা পূজা কৰিব আহোঁতে দুৰ্গা পূজা তৃতীয় দিনা মই হঠাৎ কামাখ্যা মন্দিৰত গ'লো আমাৰ আহাৰ এৰি দিলোঁ আচ্ছা ময়ো চিন্তা কৰিলোঁ কামাখ্যাৰ পাণ্ডা কথা বোলে খুব পইচাৰ ধান্দা হয় সেইকাৰণে চিন্তা কৰিলোঁ লংপেণ্ট পিন্ধি নাযাওঁ ধুতি পিন্ধি গ'লে কিজানি অলপ দাম কমে কিয় দাম কমে কামাখ্যা দৰ্শনত ধুতিত কমে নেকি কমেতো কাৰণ টাউনো কি ধুতি পিন্ধি থাকে তাহো ভাবে ভাবে কথা আমাৰে কৈছো দি কিনি আহো ফুৰিব আহি ভাবি ধুতি পিন্ধি গ'লো আচ্ছা যাই পেলাই কামাখ্যা ক্ষেত্ৰত গাড়ী ৰখি আছো গাড়ী ৰখি আছো প্ৰস্তাৱ দুটা মস্ত মানুহ ভাই মোৰ কাষত আহি দিয়া হৈছে আহি বিৰাট তাৰপিছত বগা চুলি তুলি গিলাক হেনো কিবা কৈবিলাক কৰা বগা হেন কিবা হেন কালা ভাই লংপেণ্ট চলাই আৰু তাৰ কেদি কিবা সৰু সৰু কাপোৰ উমলি আছে দুটা আহিছিলে দুটাৰে এনেকে কাপোৰ আহি ভাই কালি মোৰ দেখিছে মই বোলো আহোঁ ভা ধুতি পিন্ধা মানুহ দেখা নাই না কি মোৰ ভা কিন্তু মই মিছা বুলি ভয় কৰা কিয় ভয় কৰা আমাৰে গুৱাহাটী আমাৰ নহয় কাম মই চিন্তা কৰিছোঁ তুমি চাই আছা ময়ো চাই থাকিম যোৱাত দেখি কি খাতিৰ তুমিও চাই আছো যেন অৱস্থাত এটাই ভাই মোৰ আগত দেখি দিয়া হৈ আছে তোমাৰ পাছে দি আহি কথা নি কথা নি ধুতিৰ লাগি খামচা নাই ধৰি ফেলে মাত দিছে হোৱাট ইজ দিছ হোৱাট ইজ দিছ মই বোলো মল্লু এতিয়া ধুতিৰ লেংটি খোলে ধুতিৰ লেংটি খোলা এতিয়া ধুতিৰ লেংটিৰ ইংৰাজী কি আছিল মইতো ক'ব আগে দি যাই আছে তাৰো তো বুকে দি ইনকে কাপোৰ উমলি আছে ময়ো খামচা মাৰিছো কাপোৰ গুটা খামচা মাৰিছো ধৰি ময়ো উল্টাকে মাত দিছো হোৱাট ইজ দিছ হোৱাট ইজ দিছ সিটো কথা নি কথা নি টানা মাৰি ইনকে যাই ফেলে দিছ ইজ মাই নেকটাই দিছ ইজ মাই নেকটাই আসল মই বোলো বেটা তোৰ গলত থকা হেডাল নেকটাই দিছ ইজ মাই নেকটাই তোৰ তুমি হেডাল নেকটাই মোৰ হেডাল নেকটাই আৰু আমাৰ ওচৰে পাজৰে কতো নাই কিবা কেছত কৈছিলা মই কৰা নাই বেলেগে কাজিয়া লগতে যদি মই ইংৰাজী জানা মানুহটো নাছিলো হাহাকাৰ লাগি গেলা কেনেকুৱা কাজিয়া পথাৰৰ মাজত ধান কাটি থাকোঁতে দুটা মানুহক মানে কাজিয়া লাগছে কাজিয়া লাগি এটা মানুহ ভোলাবাৰীত আমি খতম কৰি দিছো যেতিয়া ভোলাবাৰীত আমি মানুহ এটা মাৰি বিপৰীত পক্ষে বহি থাকো বস্তুৰ মত কেছ দিছিল এতিয়া চোৱা ভোলাবাৰী দি হানি মাছে কিহে দি মাৰা বুলি দিব ভোলাবাৰী হানা বুলি দিব ভোলাবাৰী দি হানি মাৰা বুলি বচি ছাৰ আছিল মণিপুৰী তেওঁ মণিপুৰী মানুহ মণিপুৰী ভাষাটো জানে আৰু ইংৰাজী জানে হিন্দী আৰু অসমীয়া দুটা নাছিলে আগফালে মণিপুৰ হৈছে পাহাৰীয়া ঠাই ভোলাবাৰীৰ প্ৰয়োজন নাই তাত যদি কিবা নিব লগা হয় তেনেহ'লে তোমাৰ গাড়ীত নিব ঘোঁৰাত নিব কিবা বেলেগ পদ্ধতিত নিব মুঠতে ভোলাবাৰীত বস্তু কিবা আচ্ছা চোৱা তেওঁ মনে মনে যি যে যাই লিখি দিছে সেইটো ভোলাবাৰীত আনি মাৰা বুলি লিখি দিছে তেওঁ মনে মনে চিন্তা কৰে বাপৰে বাপ হোৱাট ইজ দিছ এইটো কি বস্তু হয় ভোলাবাৰী এনেকুৱা মাৰা নষ্ট মই কেতিয়াও দেখাও নাই নামো শুনা নাছিলো আজি প্ৰথম পালো ইমান বছৰ চাকৰি কৰিলো ইমান এনেহেন মাৰা নষ্ট মই শুনা নাই এই কথা নহয় ভালকে চালি চাব লাগিব এই বুলি কিনা দিনা দুটা লাল লগত লৈছে হোমগাৰ্ড লগত লৈছে বেটেলিয়ন লগত লৈছে লগত লৈ পথাৰত আচ্ছা পথাৰৰ মাজত যাই গুচি দিছে মই আছো ৰাতি বাইদেউ হোৱাৰ ঘৰত পাছত
আমাৰ বাইদেউ এটা পাতা চাই উচিত থাকে দিনা বুঢ়েৰ পৰা বাইদেউ ক'লা ধন ছাগাল এটা হৰচি বিচাৰি যা ছাগাল হৰেছি ময়ো কিন্তু ছাগাল বিচাৰি নাই যে ময়ো যে পথাৰৰ মাছ পাইছোঁ অচি ছাৰেও পথাৰৰ মাছ পাইছি হেন অৱস্থাততো মোক দেখা পাইছে পথাৰৰ মাজত দেখা পালি অচি ছাৰে এটা দিনা হত্যাকাণ্ড হৈছে বেলেগ কাইৰণে বাথৰুমত মোক ইংৰাজীতে মাত দিছি হেল্ল' বয় কামিয়াল কামিয়াল হেল্ল' বয় কামিয়াল কামিয়াল নহয় কামিয়াল তাতে মই আছিলোঁ না তুমি আছিলা তুমি আছিলে মইহে জানো কেনেকৈ মাতি তুমি যে অচি ছাৰৰ ভুল হ'ব পাৰে মাজতে আমি জানা মানুহ তাক ঠিককৈ লৈছোঁ অচি ছাৰে কামিয়াল বুলি ক'লাকে মই কিয় কামিয়াল বুলি ভাবিলোঁ মই জানিছোঁ তেওঁ কাম হিয়াৰ কৈছি উচ্চাৰণটো হিয়াৰ হেন হ'ব পাৰে কি ময়ো আগে গৈছোঁ আগে যে ময়ো বাটাকে ইংৰাজীতে মাত দিছোঁ ষ্টেণ্ডাৰ্ডটো মেইনটেইন কৰা হোৱাটছআপ তাৰমানে ইচ্ছা পঠাই নাই ফাইলটো টানা মাৰি আনিছে ফাইলটো বোলে মোৰ দেখিছে মাত দিছে হোৱাট ইজ হুলাবাৰী হুলাবাৰী কি বস্তু হুলাবাৰী কি বস্তু ক'বলৈ ইতাহে অসমীয়াত ক'লে তুমি মনত নহয় বুলি হিন্দীত ক'লে বুজি নাপায় মণিপুৰী মই নিজে নাজানো মই ইংৰাজী নাজনা মানুহ হ'লে সিদিনা আধা মাৰা বল্লা হৈ মোক তুমিতো জানোৱে সমিলাকে কৈ দিছোঁ লগে লগে তুমি আৰম্ভ দিছা কি বুলি কৈছা স্যার হুলাবাড়ি যে লং মেম্বার টু সে জুমা মিডিল অফ দা ইটনা দ্যাট ইজ দা হুলাবাড়ি কি কৈছা বুঝি পালাই হুলাবাড়ি যে লং মেম্বো অর্থাৎ হুলাবাড়ি যে জিগাবা হুলাবাড়ির ইংৰাজী হুলাবাড়িয়ে বসু হে পাঁচ মজা ডিকশনারি করতে হুলাই হুসাই জুমা জুঙাৰ ইংৰাজী জুমা বসু আ দুটা সাই জুমা মিডিল অফ দা ইটনা মাজত এটা হুলাবাড়ি মাজত এটা কাটি থাকবা লাগে কাঠিটো ইটনা বসু ইংৰাজী দ্যাট ইজ দা হুলাবাড়ি কেটালে হুলাবাড়ি বুঝি পাইছি বুঝি না পাবো মাত্র মোক পিঠিত তাপলে দি চাউল নহয় ঠাণ্ডা নহয় ইয়াৰ ইংৰাজীতে শিকাই দি মই তাৰপিছত তাৰে পিছত ঠিক সিদিনাই জানছি যে বাইহাটা চাৰিআলিৰ পৰা আপ টু নিউ বঙাই ইংৰাজী জানা মানুহ এটাই আছে ভালকে এই হৈছে এই শৰ্মাই আৰু পাছত লগ পাইছে লগ পাইছো মোক বন্ধু হিচাপে ললাক নহয় বন্ধু হিচাপে লগ পাই কেইদিনমান পাছত সিদিনাও আমাৰ বাইদেউ হাত তাতে হাতীবিলাক মস্ত বৰষুণ আহিল বাইদেউ হাত বাটে দি এটা সৰু দং আছে দংটোক দেখা পালো বৰষুণ দিয়াৰ ললে পানী হল ললে সৰু সৰু দৰকিনা পুঠি ধাউতি আছে পাছত মই বোলো চেপাটো পাতি চলি এসাঁজ খাব পাৰিম হয়তো সেইবুলি বাইদেউ হাত চেপা আছে আনি চেপাটো পাতি ধৰো মই ফিৰা দিনা বৰেন পাইছো চেপাটো চাবা নহ'লে বেলেগে লৈ যাব চেপাটো যি ডাঙৰ মাছ কিন্তু এটাও নাই আগা দিনা বোলে লাইন উঠিছিলা লাইন গুটি আছিলা মাছত মোৰে নিন বইয়া চেপা পাতি যি এটা সপা দিব লাগে মোৰ সেইটো দিয়া নহয় তাতে আৰু ময়ো চেপাটো ৰাংছো বিপৰীত দিশৰ অফিচাৰে আহিছে সেই ৰাতিপুৱাই পেট্ৰলিং কৰি আহিছে কম্ভাৰ আহি পেলাই এতিয়া মইতো বন্ধু মানুহ মোক দেখা পালে মাত নেদাকেতো যাব নোৱাৰে ইংৰাজীতে মাত কি হেল্ল' শৰ্মা হাউ আৰ ইউ হেল্ল' শৰ্মা হাউ আৰ ইউ মই বোলো এই ভোৰেৰ পৰা ইংৰাজী এখন মাতৃভাষা পাৰি নকলেওতো নহ'ব বুজিব পৰা নাই সেই ভোৰেৰ পৰা ইংৰাজী ছাৰ নাও আই এম ভাই বাট লিটিল লৰ্কিনটা গোইং টু দা নালা আই এম এছে বাবা চিলো এটাও নাল ইংৰাজীতে তুমি কি ক'লা মই একো বুজি নাপাওঁ বহুত বুজি নাপাওঁ তুমি কি ক'লা ছাৰ নাও আই এম ভাই অৰ্থাৎ মই বৰ্তমান ভালে আছো বাট লিটিল দৰকিনটা গোইং টু দা নালা সৰু দৰকিনটা নালাই ৰবা তোৰ কি নাম আছে ইংৰাজী দৰকিনটাই কৰি গৈছো সেই ভোৰেৰ পৰা কাটতে তাৰমানে মাছৰ ইংৰাজী ফিজ বুলি জানা জানো কিন্তু দৰকিন নাম আছে দৰকিনটাৰ ইংৰাজী কি থাকে নেকি কোৱা সেইকাৰণে কৈছা লিটিল দৰকিনটা গোইং টু দা নালা দংটো নালা কৈছো আই এম এ চেপা পাতিছিলো এটাও নাল কিন্তু চাল্লা শেষত দেখি চন্দ্ৰ মিলা তুমি যে মাইল খোৱা নাই গতিকে অনুক্ৰমে হৰিণদ্বীপৰ ৰজা লৈ যাই আছে জংঘলৰ আগত ৰজাৰ খং উঠি ৰজা বোলে আৰে ভাবিছিলো তোক জীয়াই জীয়াই ধৰি নিম বুলি কিন্তু নাই এতিয়া জীয়াই নধৰো গতিকে তোক মই মাৰিম মাৰিবৰ এটুকুৰা মাংস হলেও মই খাই চাম আৰু তোৰ চামৰা টুকুৰ কমচে কম মই পুনৰ পৰা সৰ উলিয়াইছে হৰিণ ধৰি লৈছে হৰিণক লক্ষ্য কৰি হৰিণটো নাই সন্মুখত দেখা পালে এজন ঋষি মুনি
সেয়া নষ্ট হৈ আছে ৰজাই বুলি বাবা মোৰ আজি কি ভাগ্য হৰিণক লক্ষ্য কৰি যদি মই এই শৰ এৰি দিওঁ হৰিণ নমৰে তেনেহ'লে আজি এই ঋষি যদি মোৰ হাতত মৃত্যু হয় আৰু তেতিয়া মই ব্ৰহ্ম হত্যা পাপত লিপ্ত হ'ব লগা হয় মোৰে দিন ভাল আচ্ছা মুনিৰ ওচৰত যে হৰিণটো নাইকিয়া হ'ল ঠিক আছে নিশ্চয় পোহনীয়া হৰিণো হ'ব পাৰে আৰু যদি পোহনীয়া হৰিণ সেই হৰিণক যদি মই মাৰো তেতিয়াহ'লে মোৰ নাই লাগিব বেয়া কথা ঠিক আছে মই মুনিৰ ওচৰত যাম ভালদৰে সুধি ল'ম হৰিণটো যদি তোৰ পোহনীয়া তেতিয়াহ'লে মই নামাৰো মই নামাৰো আৰু মই বিচাৰি নাযাওঁ কোনো যদি হৰিণ এই মুনিৰ ওচৰত নাইকিয়া হৈছে মুনি দেখা পাইছে গতিকে আপুনি জানিব কোনফালে গ'ল মই বিচাৰি যাম বিচাৰি মুনিৰ ওচৰত গৈছে প্ৰণামী কৰিছে গুৰু অগ্নি দ্বিজাতি নং বৰ্ণনাং ব্ৰাহ্মণং গুৰু অতি ৰেপং গুৰু স্ত্ৰী নাম সৰ্বদে স্বগতে গুৰু হে গুৰুদেৱ দে চাওকচোন মই এটা হৰিণা মাৰাৰ কাৰণে পিছে পিছে খেতি আহি আছিলো আহি এখনিতে হৰিণাটো নহ'ল চাওকচোন যদি আপোনাৰ পোহনীয়া হৰিণ বৰ নালাগে আৰু যদি জংঘলৰ হৰিণ তেনেহ'লে কহে দেখি হিচাপ দেখে দেচোন হৰিণটোক যেনেকৈ নহওক কিয় মই মাৰিম গুৰুদেৱ গুৰুদেৱ ধ্যানে মুখী আছে বুলি উত্তৰ নিদিলা শুনি সমাধিত হৈব জানি ভংগ এই অৱস্থাত পৰিস্থিতিতে সেই মুনিৰ হৰিণৰ সন্ধান দি আছিল সেই সময়ত সেই মুনিজনে কি কৰিছিল কাম ক্ৰোধ লোভ মোহ মদ মৎসৰ্যই ছয় উপভোগ কৰি তেওঁ এক মনে চিত্ত হৰিণ আৰাধনা কৰিছিল পৰিচিত ৰজাই যেন হৰিণৰ সন্ধান সুধিছে কাণেৰে শুনিছে কিন্তু তেওঁ মুখেৰে মাতিব নোৱাৰে কাৰণ ধ্যান ভংগ হ'ব ধ্যান ভংগ হ'ব সেইকাৰণে তেওঁ মাতা মুনিৰ ঘৰ ধৰি চোৱাই